হেল্ল' এভৰিৱান, পাই সম্পৰ্কীয় এটা ভাল খবৰৰ সৈতে আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। পাই সম্পৰ্কীয় ভাল খবৰটো দিবলৈ যোৱাৰ আগত মই আপোনালোকক KYC সম্পৰ্কে কেইটামান কথা কৈ যাব বিচাৰোঁ। বহুতো পায়োনিয়াৰৰ এতিয়াও KYC হোৱা নাই। প্ৰায় আধা সংখ্যক পায়োনিয়াৰে KYC হোৱা নাই। বহু পুৰণি পায়োনিয়াৰৰ আজিও KYC অহা নাই। কিন্তু নতুনকৈ সোমোৱা বহুতো পায়োনিয়াৰৰ ইতিমধ্যে KYC হৈ গৈছে। এতিয়া KYC কিয় অহা নাই তাৰ কাৰণটো কোৰ টিমে এতিয়াও কোৱা নাই যদিও তেওঁলোকে KYC পঠোৱা প্ৰথম প্ৰচেছটো আৰম্ভ কৰিছিল পপ আপ মেছেজৰ যোগেদি। সেই সময়ত ৰেণ্ডমলি যিকোনো মানুহলৈ পপ আপ মেছেজ গৈছিলে। বিশেষকৈ 2022 চনৰ ডিচেম্বৰ মাহত প্ৰায় 30% মানুহলৈ অট'মেটিক KYC গৈছিল আৰু সেই পপ আপ মেছেজটো আহোঁতে যিসকলে লগালগ KYC ছাবমিট কৰিছিল বহুতৰ লগালগ এপ্ৰুভো হৈ গৈছিল। KYC আহিবৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ একাউণ্টত থকা ফোন নাম্বাৰ, ইমেইল বা ফেচবুক ভেৰিফিকেশ্যনকেইটা আগতীয়াকৈ কৰি ৰাখিব। যদি আপুনি ফোন নাম্বাৰ বা ফেচবুক বা ইমেইল ভেৰিফিকেশ্যন কৰা নাই তেন্তে KYC অহাটো পলম হ'ব পাৰে। বহুতৰ প্ৰথম অৱস্থাত ফোন নাম্বাৰ, ফেচবুক বা ইমেইল ভেৰিফাই নকৰাকৈও KYCটো আহিছিল। সেই সময়ত পপ আপ হিচাপে কিছুমান ৰেণ্ডমলি অহাৰ কাৰণে তেওঁলোকে KYC ছাবমিট কৰিবলৈ সুবিধা পাইছিল। বৰ্তমান সময়ত KYC অহা যিটো প্ৰচেছ সেইটো প্ৰায় বন্ধ হৈ থকাৰ দৰে হৈ আছে। মাজতে মাছ KYC চলিউশ্যনৰ বাবে পৰীক্ষামূলকভাৱে প্ৰফাইল অপশ্যনত KYC অপশ্যনটো আহিছিল আৰু বহুতে সেই সময়তে ছাবমিটো কৰিছিল আৰু এতিয়া সেই পদ্ধতিটো বন্ধ হৈ আছে। সেইটো কাৰণে KYC অহা নাই বুলিয়ে ক'ব পাৰি। KYC অহাৰ আগত আপোনালোকে আপোনাৰ একাউণ্টৰ নামটো স্পেলিংটো শুদ্ধ হৈ আছে নাই এবাৰ চাব। আমি যেতিয়া একাউণ্টটো ক্ৰিয়েট কৰিছিলোঁ তেতিয়া 14 দিনৰ এটা সময় দিছিল নাম কাৰেকশ্যনৰ কাৰণে। বহুতে প্ৰথম অৱস্থাত সেই নাম কাৰেকশ্যন কৰিছিল যদিও নামটো এতিয়াও কাৰেক্ট হোৱা নাই। ছিষ্টেমৰ আপডেট নোহোৱাৰ বাবেই নাম কাৰেকশ্যনটো নোহোৱাৰ বাবেই বহুতৰ KYC পেণ্ডিঙো হৈছে। সেইকাৰণে আপোনাৰ নামটো ডকুমেণ্টছত থকা নামৰ সৈতে সম্পূৰ্ণ স্পেলিংসহ মিল আছে নাই সেইটো এবাৰ পৰীক্ষা কৰি ল'ব। ইয়াৰ পিছত কথা হ'ল আপুনি যিখন ডকুমেণ্টছ দিব, পেন কাৰ্ড, আধাৰ কাৰ্ড বা পাছপৰ্ট যিয়ে নিদিয়ক কিয় তাত থকা আপোনাৰ ফটোখন ক্লিয়াৰ হৈ থাকিব লাগে। ৰিচেণ্ট ফটোৰ লগত মিল থকা ডকুমেণ্টছটো দিলে বেছি ভাল। তাৰোপৰি আপুনি যিটো চেল্ফি দিব লগা হ'ব সেই চেল্ফিটো দিওঁতে যাতে উপযুক্ত পোহৰ পৰে আপোনাৰ মুখখনত সেইটো লক্ষ্য ৰাখিব। চশমা পিন্ধি বা টুপি পিন্ধি চেল্ফি নিদিব। আৰু যিটো ভিডিঅ' আপুনি আপলোড কৰিব লাগে সেই ভিডিঅ'টি আপলোড কৰোঁতে বহুতৰ ফোনটো হেং কৰে। সেইকাৰণে আপুনি যিটো ফোনত KYC কৰিব সেই ফোনটো যাতে লেটেষ্ট এণ্ড্ৰইড ভাৰ্চনটো ছাপোৰ্ট কৰা ফোন হয় বা পুৰণি ফোন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। পুৰণি ফোনবিলাকত KYC কৰাটো বৰ্তমান সম্ভৱ নহ'ব কাৰণ তেওঁলোকে যিটো KYC প্ৰচেছ সেইটো লেটেষ্ট এণ্ড্ৰইড ভাৰ্চনলৈকে এক্সটেণ্ড কৰিছে। এই সকলোবিলাক কথা লক্ষ্য ৰাখি আপুনি KYCটো আহিলে কৰিবলৈ আগবাঢ়িব। বহুতৰ KYC ক্ষেত্ৰত পেণ্ডিং হোৱাৰ মূল কাৰণবিলাক হৈছে এইবিলাকে: আনক্লিয়াৰ ফটো, ডাটা দিছে পেন কাৰ্ডৰ আৰু আপলোড কৰিছে আধাৰ কাৰ্ড, এনেকুৱা ধৰণৰ খেলিমেলিও বহুতো পায়োনিয়াৰে নজনাকৈ কৰিছে। এই সকলোবিলাক শুদ্ধ ৰূপত কৰিবলৈ যাওঁতে আপোনাক কোনোবাই সহায় কৰিব লাগিব আৰু সেই সহায়টো আপুনি পাব চেনেলটোত থকা এটা ভিডিঅ'ৰ যোগেদি। আপুনি KYC কেনেদৰে ছাবমিট কৰিব লাগে সেইটো বাৰে প্ৰতি 2-3 হ'লেও চাই ল'ব যাতে ভুল নহয়। কাৰণ এবাৰ চান্সটো যোৱাৰ পিছত বহুত দিনলৈ পেণ্ডিং হৈ যোৱাৰ পিছত পুনৰ আপুনি KYC পাবলৈ বহুত দিন ধৈৰ্য ধৰিব লগা হ'ব পাৰে। KYC যিমানে আপোনাৰ পলম হ'ব সিমানে আপোনাৰ কইন মাইগ্ৰেশ্যনৰ প্ৰচেছটো পলম হ'ব আৰু কইন মাইগ্ৰেশ্যন যিমানে পলম হ'ব সিমানে আপোনাৰ লকিং পিৰিয়ডটো বাঢ়ি গৈ থাকিব। ধৰক 2022 বৰ্ষত যিসকলৰ KYC হৈ কইন মাইগ্ৰেশ্যন হৈ গ'ল সেইসকলৰ লকিং পিৰিয়ডটো 3 বছৰ হ'লে 2025ত খোল খাব আৰু আপুনি যদি 2024তহে বা 2023ৰ শেষৰ ফালেহে আপোনাৰ KYC হৈ কইন মাইগ্ৰেশ্যন হয় তেতিয়া আপুনি 3 বছৰ যদি লক কৰিছে 2027 বা 28তহে আপোনাৰ কইনখিনি লকআপ খোল খাব। সেইকাৰণে KYCটো অত্যন্ত গুৰুত্বপূৰ্ণ। বহুতে KYCটো পাৰিম, সহজ কথা, একো টান কাম নহয় বুলি আৰামত কৰি পেলাই সৰু ভুল কিছুমান কৰি যায় যিবিলাক ভুলৰ কাৰণে এতিয়া পেণ্ডিং অৱস্থাত থাকিব লগা হৈছে। সেইকাৰণে কওঁ বাৰে প্ৰতি যে ভিডিঅ'টি চাই ল'ব। যিটো ভিডিঅ'ত প্ৰেক্টিকেলি কৰি ছাবমিট কৰাৰ পিছত সেই ভিডিঅ'টি আপলোড কৰা হৈছে গতিকে সেই ভিডিঅ'টো বেছি গুৰুত্বপূৰ্ণ আন ভিডিঅ'বিলাকতকৈ। আনৰ পৰা কপি কৰি পেষ্ট কৰা ভিডিঅ'বিলাক চাই পেলাই আপুনি ভুল কৰাৰ সম্ভাৱনা বেছি থাকে। আৰু প্ৰেক্টিকেলি যিটো কৰি ছাবমিট কৰা ভিডিঅ' সেইটোৰ যোগেদি আপুনি কেনেদৰে কৰিছে সম্পূৰ্ণ তথ্য সত্য আকাৰত পাব, যাৰ বাবে আপোনাৰ KYC একেদিনে ছাবমিট হৈ কইনো একেদিনে মাইগ্ৰেশ্যন হৈ যাব। মই 2টা একাউণ্ট তেনেকৈ কৰিছিলোঁ নিজৰ। 2টা একাউণ্টতে একেলগে একেদিনাই KYC এপ্ৰুভো হৈছে আৰু একেদিনাই কইন মাইগ্ৰেশ্যনো হৈছে। এতিয়া বহুতে কইন মাইগ্ৰেশ্যনৰ ক্ষেত্ৰতো প্ৰশ্ন সুধি থাকে। কইন মাইগ্ৰেশ্যনৰ ক্ষেত্ৰত কিছুমান সমস্যা আহে কাৰণে আপোনাৰ কইনটো মাইগ্ৰেশ্যন নহ'ব পাৰে। তাৰ কাৰণবিলাকো মই আগৰ ভিডিঅ'ত কৈ আহিছোঁ। সেই ভিডিঅ'বিলাকো কমপ্লিট চাব। স্কিপ কৰি ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকে বহুতে ভুলৰ ওপৰত ভুল কৰি যায় আৰু শেষত ভুল হোৱাৰ পিছত সমাধানটো বিচাৰি পেলাই সকলোকে সুধি থাকে। সেইকাৰণে ভুল হোৱাৰ আগতে আপুনি সমাধানটো নিজেই উলিয়াই ল'ব এই ভিডিঅ'বিলাকৰ মাজেদি। এজন মানুহে KYC ছাবমিট কৰাৰ পিছত কিমান সময়ৰ ভিতৰত তেওঁ এপ্ৰুভ হৈ যায় সেইটো নিৰ্ভৰ কৰে আপুনি KYC ছাবমিট কৰা ডাটাবিলাকৰ ওপৰত। আপোনাৰ খুব বেছি 10 বা 15 মিনিটৰ ভিতৰত আপোনাৰ KYC এপ্ৰুভ হৈ যায়। আপুনি যেতিয়া KYCটো ছাবমিট কৰে
ছাবমিট কৰোঁতে প্ৰথম মেচিনে আপোনাৰ ভেৰিফাই কৰে আপোনাৰ নামটো আৰু নামৰ স্পেলিংটো। যদি নাম আৰু নামৰ স্পেলিং সম্পূৰ্ণ শুদ্ধ আছে সেইফালৰ পৰা অ'কে হৈ যায়। তাৰপিছত ডকুমেণ্টছবিলাক যায়। পেন কাৰ্ড, আধাৰ কাৰ্ড বা পাছপৰ্ট আপোনাৰ আমাৰ লেখীয়া পায়োনিয়াৰবিলাকৰ ওচৰলৈ যায়, যিবিলাকে ভেলিডেটৰৰ কাম কৰি আছে। কাৰ ওচৰলৈ যাব কোনেও গম নাপায়। সেই পায়োনিয়াৰজনে যদি এপ্ৰুভ কৰি দিয়ে তেন্তে আপোনাৰ KYC কেতিয়াও পেণ্ডিং নহয়। যদি কেনেবাকৈ সেই পায়োনিয়াৰজনে এপ্ৰুভৰ ঠাইত যদি ৰিজেক্ট কৰি দিয়ে তেতিয়া আপোনাৰ KYCটো পেণ্ডিং হৈ যোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো যদি কোনোবা পায়োনিয়াৰে এপ্ৰুভ নকৰে, ৰিজেক্ট কৰি দিয়ে, তেতিয়াও আপোনাৰ KYCটো পেণ্ডিং হৈ থাকিব পাৰে। কিন্তু মনত ৰাখিব, এজন পায়োনিয়াৰৰ ওচৰলৈ গোটেইখিনি নাযায়। এজন পায়োনিয়াৰৰ ওচৰলৈ মাত্ৰ এটা অপশ্যনহে যাব। এজন পায়োনিয়াৰ 2টা বা 3টা কাম কৰিবলৈ নাপায়। তেখেতে মাত্ৰ ফটো ভেৰিফিকেশ্যন নাইবা ভিডিঅ' ভেৰিফিকেশ্যন কৰিবলৈহে পাব। বাকী নামৰ ভেৰিফিকেশ্যনটো ছিষ্টেমে নিজে নিজেই কৰি লয়। এই সকলোবিলাক যদি একেলগে কমপ্লিট হৈ যায় তেতিয়া 15 বা 20 মিনিটৰ ভিতৰত আপোনাৰ KYC ছাবমিট হৈ যাব। আৰু কইন মাইগ্ৰেশ্যনৰ কাৰণে আপোনাৰ 1 মিনিটো সময় নালাগে। যেতিয়াই আপুনি 7 নম্বৰ অপশ্যনটোত আপোনাৰ ৱালেট এড্ৰেছটো দি দিব, লগালগ আপোনাৰ কইনখিনি মেইননেটত মাইগ্ৰেশ্যন হৈ গুচি যায়। বহুতৰ ক্ষেত্ৰত কইন মাইগ্ৰেশ্যনটো লেট হৈছে। লেট হোৱাৰ কাৰণবিলাক মই আগৰ ভিডিঅ'ত কৈছোঁ, গতিকে আগৰ ভিডিঅ'বিলাক আপুনি চাব। KYC হোৱাৰ আগত যিসকলৰ পাই ৱালেটৰ পাছফেজটো হেৰাইছে তেওঁলোকে নতুন এটা ৱালেট ক্ৰিয়েট কৰি সাজু হওক। নতুন পাছফেজটো যাতে হেৰুৱাই নেপেলায় সেইটো এটা গুৰুত্ব দিব। আৰু সেই নতুন ৱালেটটো 3 নম্বৰ অপশ্যনটোৰ লগত কানেক্ট কৰিব। 3 নম্বৰ অপশ্যন মানে মেইননেট চেকলিষ্টৰ 3 নম্বৰ অপশ্যনটোত আপুনি সেই নতুন ৱালেটটো কানেক্ট কৰিব। যদি আপুনি 3 নম্বৰ অপশ্যনটোত এই ৱালেটটো কানেক্ট নকৰে তেন্তে আপোনাৰ কইনখিনি মাইগ্ৰেশ্যন নহ'ব। সেইটো এটা মনত ৰাখিবলগীয়া কথা। নতুনকৈ ৱালেট কেনেদৰে ক্ৰিয়েট কৰে তাৰ এটা ভিডিঅ' মোৰ চেনেলত আছে, সেই ভিডিঅ'টি আপোনালোকে চাই ল'ব। এতিয়া আহোঁ আচল কথাটোলৈ। আমি জানো যে পাই অপেন মেইননেট অতি সোনকালে আহিব। বহুতে কল্পনা কৰি আছে যে অহা মাৰ্চ মাহৰ ভিতৰত পাই অপেন মেইননেটটো আহিব। ইতিমধ্যে পাই ক'ৰ টিমে হেকাথনো অনুষ্ঠিত কৰি আছে। হেকাথন সম্পূৰ্ণৰূপে নিজৰ তাৰিখ মতে এটা কাৰণে হ'ব নোৱাৰিলে। পাই ব্ৰাউজাৰটো টেকনিকেলি অলপ সমস্যা হৈছিল, যিবিলাক সমস্যা সমাধান কৰি পুনৰ হেকাথনটোৰ তাৰিখটো 16 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰি দিয়া হৈছিলে। প্ৰজেক্ট ছাবমিটৰ যিটো ডেট আছিলে সেইটো 16 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছিলে। এতিয়া 16 ফেব্ৰুৱাৰীৰ পিছতহে প্ৰকৃত হেকাথনবিলাক অনুষ্ঠিত হ'ব, প্ৰজেক্টবিলাকৰ ওপৰত ডিছকাছ হ'ব। তাৰোপৰি তাৰ পৰা প্ৰজেক্ট ছিলেক্ট কৰি পাই ক'ৰ টিমে সেইবিলাক পাই ব্ৰাউজাৰত আনিবলৈ চেষ্টা কৰিব। ইয়াৰ মাজতে প্ৰধান সমস্যাটো হৈ আছে KYC সমস্যাটো। সেই KYC সমস্যাটো যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে অপেন মেইননেট নাহে। এই সম্পৰ্কে এজন পায়োনিয়াৰে ডেভেলপাৰ পৰ্টেলত এটা মেছেজ দিছিল। তেওঁ সুধিছিল যে ডিয়াৰ ছাৰ, মাই KYC পেণ্ডিং লাষ্ট 1 year. I raise complaint also but no response. If KYC accept or reject, please inform to my nurse. But it only showing pending. I verified my mobile number and Facebook also. Sir, please check and rectify the issue. তেতিয়া ডক্টৰ নিকোলাছে ইয়াৰ এটা উত্তৰ দিছিল, উই ৱান্ট টু ছল্ভ দিছ ইছ্যু বিফ'ৰ অপেন মেইননেট। থেংকছ ফৰ ইয়ৰ পেচেঞ্চ। মানে এইটো 15 ফেব্ৰুৱাৰীত দিয়া ৰিপ্লে হয়। 30 বেলা 3:02 তেখেতে এই ৰিপ্লেটো দিছিলে। এটা কথা হ'ল তেখেতে যিটো ৰিপ্লে দিছে তাৰ পৰা আমি অনুমান কৰিব পাৰিলোঁ যে যিসকলৰ KYC পেণ্ডিং হৈ আছে সেইসকলৰ ইছ্যুটো যেতিয়ালৈকে ছল্ভ নহয় তেতিয়ালৈকে অপেন মেইননেট নাহে। মানে অপেন মেইননেট অহাৰ আগত সকলোৰে KYC পেণ্ডিঙৰ চলিউশ্যনটো ওলাই পৰিব। আৰু বৰ্তমানলৈকে যেতিয়া পেণ্ডিং হৈ আছে গতিকে অপেন মেইননেট অহা মাহত আহিব বুলি আপোনালোকে আশা নকৰিব। কাৰণ ইমান কম সময়ৰ ভিতৰত হেকাথন লগতে KYC গোটেইখিনি কাম পাই ক'ৰ টিমে নিশ্চয় নকৰে। সেইবাবে পাই অপেন মেইননেটটো এই যিটো মাৰ্চ মাহত আহিব বুলি সকলোৱে ভাবি আছিল সেইটো কেতিয়াও সম্ভৱ নহয়। হয়তো এই বছৰৰ শেষৰ ফালেহে সম্ভৱ হ'ব, কাৰণ হেকাথনৰ পৰা অহা প্ৰজেক্টবিলাক আৰু লগতে KYC সমস্যাটো এই বছৰৰ ভিতৰত কমপ্লিট হ'ব। আৰু কমপ্লিট হোৱাৰ লগে লগে এই বছৰৰ শেষৰ ফালে অপেন মেইননেটটো অহাৰ সম্ভাৱনা থাকিব। অহা মাৰ্চ মাহত যিটো পাই ডে অনুষ্ঠিত হ'ব সেই পাই ডে দিনা হয়তো পাই অপেন মেইননেটৰ ডেটটোহে ঘোষণা হ'ব পাৰে। আশা কৰোঁ তেনেই হওক। লাগিলে এই বছৰৰ শেষৰ ফালে অপেন মেইননেটটো আহক, সকলোবিলাক ৰেডি হৈ আহক যাতে প্ৰজেক্টটোৱে কেতিয়াও ফেইল মাৰিব নোৱাৰে বা প্ৰজেক্টটোৱে আন সকলোবিলাক ক্ৰিপ্ট'কাৰেঞ্চিক পিছ পেলাই ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেটখনক লিড ল'ব পাৰে। আমি 3 বছৰ ধৈৰ্যৰে মাইনিং কৰি আছোঁ আৰু 1 বছৰ ধৈৰ্যৰে মাইনিং কৰিম, তাত কোনো কথা নাই। আৰু যিসকলে কম সময়ত টকা ঘটিবলৈ মাইনিং কৰিবলৈ আহিছে সেইসকলে বিভিন্ন নেটৱৰ্কৰ প্ৰজেক্টবিলাক এতিয়া চলি আছে, সেই নেটৱৰ্ক প্ৰজেক্টবিলাকত মনোনিৱেশ কৰক। কাৰণ পাই যোগেদি আপুনি হঠাতে 2 বা 1 দিনৰ ভিতৰত কেতিয়াও ধনী হ'ব নোৱাৰে। প্ৰকৃত খবৰবিলাক আৰু প্ৰকৃত তথ্যবিলাক যুক্তি সহকাৰে পাবৰ কাৰণে মোৰ ভিডিঅ'বিলাক চাব আৰু এই ভিডিঅ'বিলাক আন পায়োনিয়াৰৰ মাজত শ্বেয়াৰ কৰিব।